এই চেনেলটোক সাবস্ক্রাইব কৰক আৰু বেল আইকনটো দবাই এই আনন্দ অটুট ৰাখক। হে ব্ৰ ক এই ডাঙৰ কাম এটা হাতত লাগিছে, কৰি পেলাও নি? কি কাম? এইকেইদিন গান এটা ট্ৰেণ্ডিঙত আছে, ইয়াৰ কভাৰ ভিডিঅ'টো বনাই পেলাও নি? ঠিক আছে তেন্তে বনাই পেলাওঁ। খালি কেইটামান খৰচ হ'ব আৰু। ব্ৰ লকডাউনত একদম অৱস্থা বেয়া হৈ আছে। আৰে ভাই, তোক মোৰ ওপৰত বিশ্বাস নাই নি? পূৰা ইনকম হ'ব, মই কৈছোঁ নহয়। চা ভাই, এই ভিডিঅ'টোৰ পৰা যিমান ইনকম হ'ব নহয়, সেইটো পইচা দি আমি ৰত্নাকৰত পাৰ্ট 2 বনাম। তাৰপিছত তই চিধা পলিটিক্সত গুচি যাবি, মই পাৰ্ট 3ত লাগি যাম। সঁচাকৈ নেকি? ন তই বাদ দে, তই পলিটিক্সত যোৱা মানুহে ন। মই এনেই ক'লোঁ, মই বেলেগ এজনকহে ক'ব লাগিছিলে। তোক মোৰ ওপৰত বিশ্বাসে নাই, মই গম পাওঁ ন। তোক মই ধেমালিহে কৈছোঁ, তোৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে, কিন্তু পইচাটো কিমান খৰচ হ'ব ন? মাল অলপ হেভি লগামতো, 10 লাখ টকা ওচৰে মান যাব নিচিনা লাগিছে। কভাৰ চঙত ইমান পইচা খৰচ হয় জানো? চা ভাই, যিমান ডাঙৰ ইনভেষ্টমেণ্ট সিমান ডাঙৰ ছাকচেছ। ব্ৰ ইনকমটো হ'ব ন? ঠিক আছে তেন্তে দে। তই খালি পইচা ইণ্টেজামত লাগি যা, মই বাকীবিলাক ইণ্টেজাম মই মাৰি দিম, গম পাইছ? অহা দেওবাৰে খালি ৰৈ থাকিবি, ঠিক আছে? অ'কে, ঠিক আছে। দাদা চাহটো কিন্তু ভাল আছে। কেইটকা? 10 টকা লওক। যাওঁ। Hey guys, welcome to my YouTube channel. So মই আজি উপস্থিত হৈছোঁ চলাপথাৰত কিশন দাৰ ভিডিঅ' শ্বুট হৈ আছে। ভিডিঅ' শ্বুটটোৰ বিষয়ে অলপমান ভিডিঅ'টোৰ বিষয়ে কিশন দাৰ পৰাই জানো, বলক আহক। কিশন দা, এই ভিডিঅ'টোৰ বিষয়ে অলপমান কওক, শ্বুটটো কেনেকুৱা কি আজি আমি চলাপথাৰলৈ আহিছোঁ। ৰাতিপুৱাৰ পৰা হাগামোটা বন্ধ কৰি মানে আমাৰ শ্বুট চলাই আছোঁ। মানে কি হ'ল মানে আমাৰ এইবাৰ প্ৰডিউচাৰ ইমান তাগৰা নহয় যে, লকডাউনৰ কাৰণে একদম তলি উধং হৈ আছে। তো সেইকাৰণে পাৰ্টটো কাটি দিব পাৰিম, মই মিলাই দিম, আপুনি চিন্তা নকৰিব। মানে কি আমি এইবিলাক সৰু সুৰা কেমেৰাত অহা নাই যে, ডাঙৰ কেমেৰাত কৰা এইবিলাক ছেটিংবিলাক মানে ইমান নাজানো। কাটি দি মোক কাটি দিম। ভাই শ্বুটটো কৰ না ভাই, এইবোৰ পিছত পাতিবি কথা। যা না যা, মোৰ তো চিন্তাই লাগিছে আজি হেক কৰিবি যে। অলৰেডি মোৰ 2 লাখ টকা গ'লে। আপুনি তই খৰচটো নাচাবি না, মাল কেনেকৈ ওলাব সেইটো তই চা। চা ভাই, প্ৰথমত আমি ট্ৰেইলাৰটো ৰিলিজ দিম, তাৰপৰা পূৰা মাল ঘটিম, বুজি পালি নে? তাৰ 10 দিন মানৰ পিছত আমি মেইন ভিডিঅ'টো ৰিলিজ দিম। তাৰপৰা খেলা টকাই টকা। ঠিক আছে, তোৰ আইডিয়া ঠিক আছে। চিন্তা নকৰি মাল মই ধুনীয়া বনাম। Okay guys, all guys are ready? Okay guys ready? Vlogger, side there yaar, shoot start hobo. Ready? Light bhai, onta light okay ase? Onta okay ase? Okay, ঠিক আছে। Okay ready? Oh no! ভাই কি লাইট ৰহিলি? আৰে ভিডিঅ' শ্বুটৰ আজিলৈকে মই দেখাই নাই এনেকুৱা লাইট। তই কাম চা না, তাৰ ফেচতে লাইট দিব লাগে, গোটেই দুনিয়া পোহৰ কৰিব নালাগে নহয়। ল অ'কে গাইজ ৰেডি? অ'কে লাইট ভাই ৰেডি? একচন। ভাই কেমেৰামেন ক'ত? বিনা কেমেৰাত ভিডিঅ' শ্বুট হেক কৰিবি নেকি? কেমেৰামেন ক'ত? কেমেৰামেন আহিছোঁ দাদা। সোনকালে উলিয়া। নিজৰ কামবিলাক আগতে এইবিলাক উলিয়াই থ'ব লাগে। কেমেৰা চেমেৰা নাই নে প্ৰডিউচাৰ মাথা বেয়া হৈছে। ছেটিংটো মিলা, 4K দিবি দে, 4K দে, 4K ছেটিংটো 4K মিলা। ঐ
কি এতিয়া কি মোবাইলত কৰিবি নেকি আৰে পইচাটো পুৰাই দিছিলো ন তোৰ ভালটো কেমেৰা বুলি ভাবিছ নি কোৱালিটি দেখা দে কোৱালিটি দেখা দে ধুনুৰা লাগিছে এইটো আৰে এইটো সৰু স্ক্ৰীন বুলিয়ে ধুনীয়া দেখিছে ডাঙৰ স্ক্ৰীনত চাবি না 4K লৈ আছো গম পাইছ না আল্ট্ৰা 4K তই দূৰৰ পৰা চা না তই মোক কামত একদম তই বাধা দি নাথাকিছো দূৰৰ পৰা চা না লৈ থাকোঁতে গেলা ডিষ্টাৰ্ব দি কৰ হেক কৰ আৰু মোক যে ধ্বংস দিবি নিচিনাই লাগিছে আৰু ঠিকে ঘৰত বহি আছিলো পুলিচ ষ্টেচনৰ কাষত কোৱালিটি মিলালে ছেটিং মিলালে এইটো ইয়াত ওকে গাইজ ৰেডি হৈ গ'ল ন ঐ লাইট ওকে গাইজ ওকে একশন বঢ়িয়া আরে মোবাইলত বসেছে যে ঘূৰি ধুনীয়া এই কি মোবাইলত বসেছে যে বক্সটাও আনিব পাৰো ন তোৰ ইমান কমপ্লেইন যে না এক কাম কৰ তই নিজে কৰ ল ঐ কেমেৰামেন কৰ কমপ্লেইন তোৰ মই বনাইছো নহয় মই ডাইৰেক্টৰ হয় মই বনাম নহয় সৰি যেনে তেনে মোক ভিডিঅ'টো উলিয়াই দে আৰু শুন ভাই ড্ৰোনটোৰ কথা তই চিন্তা কৰিব নালাগে আমি ড্ৰোন শ্বুটটো আমি ডাইৰেক্ট ছেটেলাইটৰ পৰা ল'ম মানে মোদীজীৰ লগত কালি ৰাতিয়ে কথা পাতিলোঁ অলপ দেৰি কাৰণে মানে ড্ৰোনৰ আগফালৰ কেবটো অলপ দেৰি কাৰণে খুলি দিব তই সেইবিলাক চিন্তা নকৰিবি ড্ৰোনৰ আমি আল্ট্ৰা 4K ল'ম বুলি কৈছোঁ নাই তই এইবিলাক বাদ দে না তই যা দূৰত থাক অলপ দূৰত থাক ডিষ্টাৰ্ব দি নাথাকিবি নাচনীখিনি নাচি আছে আৰু ব্লগাৰ ইয়াত কি কৰিছে ব্লগাৰ তই ফ্ৰেমত আহিছ ইয়াত চাই দে না চৰি দাদা মই মাজত সোমাই গৈছিলোঁ অলপমান ডিষ্টাৰ্ব হৈ গৈছে এনেই প্ৰডিউচাৰৰ মাথা বেয়া হৈ আছে অ'কে কাট আৰু একবাৰ So guys, মই আকৌ বেক আহিছোঁ ইয়াত মই আকৌ ভিডিঅ' দেখাবলৈ আকৌ ফ্ৰেমত আহিলে যে বেলেগ এটা ভিডিঅ'ত আহিবি ইয়াত তই এনে তই মাৰ খাই মৰিবি যা চাই দে প্ৰডিউচাৰৰ মাথা বেয়া হৈ আছে তই এনেই মাথাটো গৰম কৰি নাথাকিবি তোৰ এনে বেলেগ এটা ভিডিঅ'ত মাৰিম নহয় মই যে খং নুঠিলে বোলে নহ'লে মোক খতম কৰি দিলে খং বৰ দে যা তই যা তোৰ নেক্সট ভিডিঅ'ত মাতিম নেক্সট ভিডিঅ'ত মাতিম যা অ'কে গাইজ ভয় নাখাবা অ'কে আৰু অ'কে 1 ৰেডি গাইজ অ'কে ব্ৰ যা তেন্তে ন কিন্তু মাক ভিডিঅ' কিন্তু মজা শ্বুট হৈছে মই মজা ওলাব মই কৈছোঁ ন যা আনোতে মই একো দেখিয়ে নাপালোঁ আৰে ভাই তই ইমান টেনশ্যন লৈ থাক কি কাৰণে মই বুজি পোৱা নাই কিন্তু হ'ব দে ইমান টেনশ্যন নল'বি যা শুন কথা এটা শুনি যা এই মই কি ভাবিছিলোঁ গম পাইছা
ভিডিঅ'টোতো মজা শ্বুট হৈছে কেনেবাকৈ হলতে চলাই দিওঁ নি কভাৰ ভিডিঅ' চং হলত কেনেকৈ দিয়ে আকৌ ধত আজিলৈকে দেখাই নাই মই আৰে ভাই আজিলৈকে দেখা নাই সেইকাৰণেতো কৈছোঁ আমি দেখাম ন হলত কেলা মাল 10 গুণামান বেছি পাম গম পাইছ তই ঠিক তই মোক ক'ৰবাত বিশ্বাস কৰ না খালি কি বুলি কয় প্ৰমোশ্যনৰ কাৰণে খালি কেইটকামান খৰচ হ'ব প্ৰমোশ্যন কৰিব লাগিবতো তাৰ আগত হলত মানে দিবলৈ হ'লে কেইটকামান খৰচ কৰিব লাগিব এইটো তই ল ভিডিঅ'টো সোনকালে ৰিলিজ কৰ আৰু মোক ভিডিঅ'টো দে তই চিন্তা নকৰি এই ভিডিঅ'বিলাকত এইবিলাক খৰচ হৈ থাকে গম পাইছ কিন্তু তই যিমান খৰচ কৰিছ মই আছোঁ ন যিমান খৰচ কৰিছ তাতকৈ 10 গুণা বেছি পাবি হ'ব মাক কচম খাই কৈছোঁ তোৰ এইবিলাক খৰচ মানে এনেই নাযায় মই গম পাইছোঁ এইবিলাক কাৰ কাৰণে কৰিছোঁ মই তোৰ কাৰণে কৰিছোঁ গম পাইছোঁ এইবিলাক তই চিন্তা নকৰিবি মা কচম মই মাল ডাবুল কৰি দিম মই ব্ৰ আৰে ভিডিঅ'টো দিবি কেতিয়া 2-3 দিনমান ৰ ইয়াৰ তোৰ কামতে লাগি আছোঁ 2-3 দিনমান ৰ ঠিক আছে সোনকালে কৰ ইয়াৰ মানে চাবলৈ ৰখি আছো ন ঠিক আছে ব্ৰ আৰে ভিডিঅ'টো ৰিলিজ দিবি কেতিয়া এইকেইদিন তোৰ কামতে ব্যস্ত আছোঁ গম পাইছ তোৰ চক্ৰত মাটি বাৰী বিকি পিনে মই এতিয়া নিজে ভাড়া ঘৰত থাকিবলগীয়া হৈছে আৰে দিম ভাই তই চিন্তা নকৰিবি মই দিম জলদি কৰ ঐ ভাই 1 বছৰ হৈ গ'ল ভিডিঅ'টো দিবি কেতিয়া আৰে চিনেমা বনাই দিলে নিচিনাই লাগিছে দেখোন তোক দেখোন বাহুবলী বনাব দিয়া হ'লে তই কটকপা মৰিয়ে থাকিলেহেঁতেন আৰে নিজৰ চিনেমাই চাব নাপালেহেঁতেন চা ভাই মোক লাভ চাপ একো নালাগে মোক মূলৰ পইচাটো ঘূৰাই দে আৰু তয়ে ৰত্নাকৰ বনা তয়ে পলিটিচিয়ান হ'ল নাই মই সেইবোৰ নাজানো আৰু তই চা আৰু দেই পগলা হ'লা নেকি তুমি এই লকডাউনত মই ক'ত পইচা যোগাৰ মাৰিম তুমি কি কৰা কি নকৰা মই নাজানো কালি মোক ল'ৰাজনে চাবলৈ আহিব ল'ৰাজন ONGC কৰে লগতে মা দেউতাৰো পচন্দ হৈছে আৰু যদি তুমি সোনকালে পইচা যোগাৰ কৰিব নোৱাৰা তেনেহ'লে তুমি মোক পাহৰি যোৱা হেল্ল' হেল্ল' লকডাউনত মই ক'ত পইচা যোগাৰ মাৰিম ভাই তই চিন্তা নকৰিবি মই দিম বেবী পইচা যোগাৰটো হৈ গ'ল তেন্তে